এইটো হ'ল যে ভাৰত চৰকাৰে যেতিয়া সীমাৰ কথা কৈছিলে তাত এটা সীমা নিৰ্ধাৰণ কৰা আছে, কিন্তু সেই সীমাটো জনবিশ্বাস মতে আমি হয়তো ক'ৰবাত মানি লোৱা নাই। আমাৰ হয়তো ভাৰত চৰকাৰে দিয়া সীমাটো কোনোবা অঞ্চলত কোনোবাই মানা নাই, কোনোবাই মানিছে, কোনোবাই কৈ আছে যে এইটো নহয়, আমাৰটো এইটো হ'ব লাগিছিল। সেইকাৰণে সীমা বিবাদ। যদি ভাৰত চৰকাৰে দিয়া আগৰ সীমাটো মানি থাকিলেহেঁতেন তেতিয়াহ'লেতো আৰু সীমা বিবাদৰ কথাটোৱে নাহে। কিন্তু আমি ক'ৰবাত জনবিশ্বাস অনুযায়ী বা কিছুমান মানুহে এনেকে ভাবিছিল যে আমাৰ এইটোৱে সীমা, ৰাস্তাটোৱে সীমা, অমুকটোৱে সীমা, তেনেকেই চলি আহিছে, প্ৰচলিত এটা ব্যৱস্থাত চলি আহিছে। কিন্তু ভাৰত চৰকাৰৰ ছাৰ্ভে অফ ইণ্ডিয়াৰ মেপখনত হয়তো বেলেগ ফালে সীমা আছে। গতিকে আমি বিচাৰিছোঁ যে এই যিটো সীমা এইটো একদম পাৰ্মানেণ্ট হৈ যাওক। সিদ্ধান্তটো এনেকুৱা হওক যাতে ভৱিষ্যতে জনবিশ্বাস আৰু চৰকাৰৰ মাজত থকা সীমাৰ লাইনটো বেলেগ বেলেগ হৈ নাথাকে। মানুহৰ বিশ্বাসো এটা সীমা হ'ব লাগিব আৰু ভাৰত চৰকাৰে কৰা সীমাও এটা হ'ব লাগিব, যাতে পিছলৈকে ইয়াক লৈ বিতৰ্ক নকৰে। আজি বিতৰ্ক কিয় হয়? সঁচা কথা ক'বলৈ গ'লেতো আমি আগতে সীমা নিৰ্ধাৰণে কৰি থৈছোঁ। সীমাটো ছাৰ্ভে অফ ইণ্ডিয়াৰ মেপতে আছে। আমি গৈ তাত থিয় হ'লে হ'ল যে এইটো সীমা, কিন্তু মানুহেতো মানিব লাগিব। ওচৰৰ গাঁৱৰ মানুহে মানিব লাগিব, দুই পক্ষৰ মানুহে মানিব লাগিব যে এইটো সীমা হয়। এতিয়া প্ৰব্লেমটো হৈছে যে সেই ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো লাইন, সেই লাইনটো ইয়াৰ স্থানীয় মানুহে হয়তো মানি লোৱা নাই, আৰু সেইকাৰণে সীমা বিবাদ হৈছে। আমি সেই সীমা বিবাদটোকে স্থানীয় ৰাইজৰ লগত আলোচনা কৰি এটা এনেকুৱা লাইন টানিব বিচাৰিছোঁ যিটো স্থানীয় ৰাইজেও মানি লয় আৰু ছাৰ্ভে অফ ইণ্ডিয়াটো সেইটো লাইনে থাকে। সেইটোৱে সীমা বিবাদ সমাধানৰ মূল লক্ষ্য। বেলেগ কথা নাই, সীমাটো লাইন এটা বনাই থোৱা আছে। সেই লাইনটো একমাত্ৰ মানুহৰ বিশ্বাস আৰু মানুহৰ স্থানীয় ৰাইজে মানি লোৱা আৰু ছাৰ্ভে অফ ইণ্ডিয়াৰ মেপত থকা লাইনটো একে হ'ব লাগে। সেইটোৱে আমাৰ কৰাৰ চেষ্টা। অৰুণাচলে কৈছে যে তেওঁলোকে 2007 চনত এটা তেওঁলোকৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট তেওঁলোকে সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এটা নতুনকৈ এটা মেপ বনাইছে আৰু সেই মেপৰ জৰিয়তে বৰ্তমান তেওঁলোকে সীমাটো হ'ব লাগিব দাবী কৰি আছে। আপোনালোকে বহুত কথাই হয়তো মুখে মুখে চলি অহা কথাবিলাকক বেছি গুৰুত্ব দি থাকে। কাগজেহে ক'ব ছাৰ্ভে অফ ইণ্ডিয়াৰ মেপ এডাল লাইন এটা টানা আছে, তাৰপিছত এই বিতৰ্ক আছে কাৰণেতো এইবিলাক কথা ওলাই আছে। ইয়াৰ আগতে আমাৰ ৰিজনেল কমিটি বনোৱা হৈছে, লোকেল কমিটি বনোৱা হৈছে, তাত এজন ৰিটায়াৰ্ড জাষ্টিছক দায়িত্ব দিয়া হৈছিলে। তেওঁ কিছুমান ৰিপৰ্ট কৰি দি থৈ গৈছে। ৰিটায়াৰ্ড জাষ্টিছ চেটাৰ্জীৰ কিছু ৰিপৰ্ট আছে, সেই ৰিপৰ্টৰ কিছুমান আধাৰ আছে। গতিকে এইবিলাক বস্তু এনেকৈ হঠাতে হৈ যোৱা বস্তু নহয়, ইয়াৰ এটা বহুদিনীয়া পৰিক্ৰমা চলি আছে, তাত আলোচনা হৈ আছে। ইয়াৰ আমি বিচাৰিছোঁ যে ছাৰ্ভে অফ ইণ্ডিয়াৰ যিডাল লাইন আৰু মানুহৰ মাজত চলি থকা বিশ্বাসৰ যিডাল লাইন, সেইটো এক হ'ব লাগে। এক হ'লেই সীমা বিবাদ শেষ, আৰু সেইটোৱে আমাৰ দায়িত্ব বুলি ভাবোঁ। তাত আমি আটাইতকৈ বেছি গুৰুত্ব দিম স্থানীয় ৰাইজ। ইয়াৰ ৰাইজে কি বিচাৰিছে, ইয়াৰ ৰাইজে যিটো বিচাৰিছে, মইতো দেখি আছোঁ আজি বহুকেইটা অঞ্চল মই পৰিভ্ৰমণ যোৱাকালিও কৰিলোঁ, যে তাৰ স্থানীয় ৰাইজে সদায় বিবাদটো মীমাংসা হোৱাটো বিচাৰে, আলোচনা কৰে, কিন্তু কিছুমান মানুহে তাক উচতাই থাকিব বিচাৰে। এতিয়া কালি মই এটা অঞ্চললৈ গৈছোঁ, ৰাইজে সুন্দৰ কথা কৈছে, চবৰে লৈ আহিলোঁ। তাৰপিছত দুই এটা সংবাদ মাধ্যমত দেখিলোঁ মানে জাতি জোং লৈ খেদা। তাততো কোনো তেনেকুৱা ঘটনা নাই। কোনো অৰুণাচলী মানুহে আমাৰ অসমীয়া মানুহ খেদা নাই, কিন্তু মানুহক এনেকুৱা এটা বিপথে লৈ যায় যে অৰুণাচলী মানুহে জাতি জোং লৈ খেদি আহিছে। মই নিজে তাত আছোঁ, মই তাৰ পৰা ওলাই আহিছোঁ, তাত কোনো মানুহে জাতি জোঙৰ কথাই নাই। এতিয়া আমাৰ কিছুমান ন্যস্ত স্বাৰ্থজনিত মানুহে ইয়াক প্ৰচাৰ কৰে, আৰু সেইবিলাকক কিছুমান সংবাদ মাধ্যমে বিপাই দিয়ে। এতিয়া মোৰ অনুৰোধ যে স্থানীয় ৰাইজে যি বিচাৰিছে আমি সেইটোত যাব লাগে। স্থানীয় ৰাইজে, মই যলৈকে গৈছোঁ ইমান ধুনীয়া পৰিৱেশ। বিতৰ্ক থাকে, বিতৰ্ক আছে কাৰণে সীমা বিবাদ। কোনোবাই ক'ব যে এইটো মাটি আমাৰ আছিল, এইটো মাটি অৰুণাচলৰ আছিল, এইটো মাটি, সেইখিনি থাকিব, সেইখিনি লৈ কোনো কথা নাই। কিন্তু কোনেওতো কাজিয়া কৰা নাই। সকলোৱে আজি অৰুণাচলৰ মন্ত্ৰী আহিছে, মই অসমৰ মন্ত্ৰী আহিছোঁ, অৰুণাচলৰ বিধায়ক আহিছে, আমাৰ অফিচাৰ আহিছে, তেওঁলোকৰ অফিচাৰ আহিছে, ফৰেষ্টৰ মানুহ আহিছে, সকলোৱে আলোচনা কৰিছে। তেওঁলোকে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈছোঁ, তেনেকৈ সমাধান হ'ব লাগিব। কিন্তু তাৰে মাজতে কোনোবাই কৈ দিয়ে অৰুণাচলী জাতি জোং লৈ খেদি আহিলে, অসমত অমুক কৰিলে। এইবিলাক উচিত নহয়, এইবিলাক আচলতে ভুৱা ৰিউমাৰবিলাক, আৰু নহয় যিটো সেইটো ক'ব নালাগে। ইমান ধুনীয়া পৰিৱেশ, মই গোটেই সীমান্তত ঘূৰি আছোঁ, ক'তোতো এটা গণ্ডগোল দেখা নাই। সকলো লোকেল মানুহেতো সদায় শান্তি বিচাৰে। তেওঁলোকে কৈছে যে আমাক সোনকাল স্থায়ী সীমা এটা দি দিয়ক, যাতে আমি বিতৰ্ক কৰি থাকিব নালাগে। ফলাফল কেতিয়া হ'ব? আমিতো বিচাৰোঁ যে যিমান মানুহৰ বিশ্বাসত লৈ কৰা কাম, গতিকে ইয়াক জোৰ কৰি অতি শীঘ্ৰেও কৰিব নালাগে, আৰু মানুহৰ বিশ্বাস জয় কৰি যিমান সোনকাল কৰিব পাৰোঁ সিমানেই আমাৰ সফলতা।